ওম শান্তি। আজি মই আপোনালোকৰ লগত বৰ্তমান সমাজত দ্ৰুতগতিত বৃদ্ধি পাই অহা অপৰাধমূলক কাৰ্যবিলাকনো কেনেদৰে আমি নিবাৰণ কৰিব পাৰোঁ আৰু সেই কাৰ্যবিলাকনো কেনেদৰে সংঘটিত হ'বলৈ পাইছে সেই বিষয়ে কথা পাতিবলৈ আহিছোঁ আৰু আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো আমি হ'লো আত্মা, একো একোটা জীৱ। এই আমাৰ আত্মাটোত আমাৰ মনটো আছে, আমাৰ বুদ্ধিখিনি আছে আৰু আমি যিখিনি কাম কৰি যাওঁ, যিখিনি আমাৰ সংস্কাৰ তাত তাত সাঙুৰ খাই আছে। এতিয়া আমি ইন্দ্ৰিয়ৰ অধীন হৈ, ইন্দ্ৰিয় মানে আপোনালোকক ক'বলৈ গৈছোঁ চকু, কাণ, নাক, মুখ আদি জ্ঞানেন্দ্ৰিয় আৰু হাত ভৰি আদি হ'ল কৰ্মেন্দ্ৰিয়। এই ইন্দ্ৰিয় চকুৰে আমি বেয়া বস্তু, ইন্দ্ৰিয় অৰ্থাৎ চকুৰে আমি বেয়া বস্তু চাওঁ, কাণেৰে বেয়া কথা শুনো, নাকেৰে বেয়া বস্তু গোন্ধ লওঁ আৰু সেইদৰে মুখেৰে বেয়া বস্তু খাওঁ বা মুখেৰে বেয়া বাক্য বোলোঁ বা মুখেৰে কাজিয়া পেচাল কৰোঁ, হাত ভৰি আমি আনক অপকাৰ কৰোঁ, মাৰপিট কৰোঁ। এইবিলাক আমাৰ সকলোবিলাক বেয়া কাম। এইবিলাক হৈছে আমাৰ মনেৰে যিবোৰ কাম কৰি যায়, এই বেয়া কামবিলাক কৰি যায়, সেইবিলাক হ'ল অপৰাধমূলক কাম। এই অপৰাধমূলক কামবিলাক আমি মনেৰে কৰোঁ, কিন্তু আমি মনটোক আমি কণ্ট্ৰলো কৰিব পাৰোঁ, আমি মনটোক শাসনো কৰিব পাৰোঁ। কেনেদৰে পাৰোঁ? যদিহে আমি যিবিলাক ইন্দ্ৰিয়ৰ জৰিয়তে এই কামবিলাক কৰিলোঁ, সেই ইন্দ্ৰিয়সমূহক আমি কণ্ট্ৰল কৰিবলৈ শিকিব লাগিব। ইন্দ্ৰিয়সমূহ আমাৰ মনটোতকৈ বহুত সৰু। আমাৰ মনটো আমি দুৰ্বল কৰি পেলোৱাৰ কাৰণে ইন্দ্ৰিয়ই আমাক শাসন কৰিবলৈ সুযোগ পাইছে। আমাৰ এই ইন্দ্ৰিয়সমূহ নহ'লে চলিবও নোৱাৰোঁ, কিন্তু এই ইন্দ্ৰিয়সমূহক আমি শাসন কৰিব পাৰোঁ। কেনেদৰে শাসন কৰিব পাৰোঁ? কাৰণ আমি তেওঁলোকক শৰীৰৰ অংশ হিচাপে ল'ব পাৰোঁ। এই শৰীৰটো মই আত্মাটোৰ পৰা বা মনটোৰ পৰা সম্পূৰ্ণ বেলেগ। মোৰ যেতিয়া মৃত্যু হ'ব, তেতিয়া শৰীৰটো থাকি যাব, ইন্দ্ৰিয়সমূহ শৰীৰৰ লগতে নষ্ট হৈ যাব। কিন্তু মনটো কি হ'ব? মনটো ক'ৰবাত দূৰ দূৰণিলৈ গুচি যাব, আকৌ বেলেগ পৰ্যায়ত মনটোৱে নিজৰ স্থান ল'ব। গতিকে এই মনটো যদি আমি শক্তিশালী কৰি থওঁ, ইন্দ্ৰিয়সমূহ কি কৰিব? আমি বুদ্ধিৰে তেওঁলোকক আমি শাসন কৰিব পাৰোঁ, আমাৰ জ্ঞানেৰে শাসন কৰিব পাৰোঁ। আমি আত্মা শৰীৰৰ ওপৰত ৰজা, এই ইন্দ্ৰিয়সমূহ আমাৰ হ'ল কৰ্মচাৰী। আমি তেওঁলোকক ইচ্ছা কৰিলে তেওঁলোকৰ সৈতে বিভিন্ন কাম কৰিব পাৰোঁ, কিন্তু সেই কামবিলাক ভাল হ'ব লাগিব। কেতিয়া ভাল হ'ব? যদিহে আমি আমাৰ মনটো সুন্দৰ কৰিব জানিবলৈ শিকিব লাগিব। মনটো আমি কেনেদৰে সুন্দৰ কৰিম? আমি আমাৰ মনটো অৰিজিনেল আমাৰ যি সংস্কাৰ, আমি যিটো মন লৈ এই পৃথিৱীলৈ প্ৰথম আহিছিলোঁ, সুখ শান্তি আনন্দ আদি লৈ সৰুতে কেঁচুৱাতে আমি হাঁহিছিলোঁ, তাৰপিছত ডাঙৰ হোৱাৰ লগে লগে আমাৰ হাঁহিবিলাক নাইকিয়া হৈ যাবলৈ ধৰিলে। কাৰণ আমাক কি কৰিছে? ইন্দ্ৰিয়বিলাকে দমন কৰি 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 আমাৰ জীৱনটো কি কৰিছে? আমাৰ জীৱনটো বিতৃষ্ণাৰে ভৰাই তুলিছে, আমাৰ জীৱনটোৰ সুখ শান্তি হৰণ কৰিছে। এতিয়া আমি ইন্দ্ৰিয়সমূহ কণ্ট্ৰল কৰিম। আত্মা ৰজা। আমি নিৰ্দিষ্ট স্থানত বহি, আমাৰ উচ্চ স্থিতিত থাকি নিম্নত থকা এই ইন্দ্ৰিয়সমূহক আমি এই ইন্দ্ৰিয়সমূহ বা এই কৰ্মচাৰীসমূহক আমি চলাব লাগিব। তেতিয়াহে আমাৰ ৰাজ্যখন, এই শৰীৰটো যিখন ৰাজ্যৰে গঠিত হৈছে, আত্মা, মন, বুদ্ধি, সংস্কাৰ, শৰীৰৰ বিভিন্ন অংগ গোটেইখিনি আমাৰ ৰাজ্যৰ ভিতৰত আছে। এইটো এক ৰাজ্য বুলি ধৰি ল'লে, এখন দেশ বুলি বা ধৰি ল'লোঁ আমি, এই দেশখনৰ ভিতৰত এইখিনি বস্তু আছে, এই বস্তুখিনিক আমিহে কণ্ট্ৰল কৰিব পাৰিব। কাৰণ আত্মা ৰজা। আমি ৰজা হৈ আমি ইন্দ্ৰিয়ক শাসন কৰিবলৈ এতিয়া শিকিম। ক'ৰ পৰা শিকিম? শ্ৰীমদ ভগৱদ গীতা হস্ত, অৰ্থাৎ সৰ্বশাস্ত্ৰ শিৰোমণি শ্ৰীমদ ভগৱদ গীতা গ্ৰন্থ, যাক ভগৱানৰ মুখ নিশ্চিত বাণী বুলি কোৱা হয়। তাত গীতাৰ ভগৱানে ভৱিষ্যত প্ৰজন্মৰ কাৰণে কিছুমান বাণী লিখি থৈ গৈছে, যি কিছুমান বাণী কৈছে, যিখিনি আমি যদি অনুসৰণ কৰোঁ, তেতিয়া আমি ইন্দ্ৰিয় শাসন কৰিব পাৰিম। আমি কাৰণ আমি জ্ঞানী, আমি আমাৰ মনটো ভগৱানৰ লগত কি কৰিছোঁ? আমি সংযোগ কৰিলোঁ, তেওঁক স্মৰণ কৰিলোঁ। কিবা এটা কাম কৰাৰ আগতে, কিবা এটা কাৰ্য কৰাৰ আগতে, কিবা এটা সিদ্ধান্ত লোৱাৰ আগতে তেওঁক স্মৰণ কৰিলোঁ। তৎক্ষণাৎ তেওঁক স্মৰণ কৰিলোঁ, তেওঁ আমাৰ মনটো চুই দিলে। তেওঁ মনটো চুই দিলে, তেওঁ জ্ঞানখিনি আমাৰ মনত ভৰাই দিলে আৰু সেইখিনি আমি কি কৰিলোঁ? ঢালি দিলোঁ। য'ত ঢালিব লাগে তাত ঢালি দিলোঁ।
তেতিয়া আমাৰ কামবিলাক কি হ'ব, সুন্দৰ হৈ পৰিব। সেইকাৰণে গীতাৰ ভগৱানে 2 অধ্যায় 68 নং শ্লোকত কৈছে যে বিষয়ভোগৰ মাজত বিচৰণ কৰা ইন্দ্ৰিয়বোৰৰ পিছত যাৰ মন ধাবিত হয়, সেই ইন্দ্ৰিয়ই তেনে অসংযত পুৰুষৰ বিবেকক এখন নাৱৰ দৰে তলং ভটং কৰি ঘূৰাই লৈ ফুৰে। তেওঁ হাবুডুবি খায়, পানীৰ মাজত হাবুডুবি খায়। সেইকাৰণে আমি ইন্দ্ৰিয়ৰ পিছে পিছে মনটো লৈ যাব নালাগে। অকল বিষয়ভোগে আমাৰ জীৱনৰ লক্ষ্য নহয়। আমাৰ মন সুন্দৰ, আমি শান্তি বিচাৰোঁ, সুখ বিচাৰোঁ, আনন্দ প্ৰেম আদি বিচাৰোঁ। গতিকে বিষয়ভোগৰ পৰা আমি আঁতৰি আহিব লাগিব। ধন সম্পত্তি, টকা পইচা এইবিলাক আমি ল'ম এক নিৰ্দিষ্ট পৰিমাণত। গতিকে ইন্দ্ৰিয়ৰ আমি অধীন নহয়, আমাক যিখিনি লাগে আমি সেইখিনিহে ল'ম। আৰু সেইদৰে 3 নম্বৰ অধ্যায়ৰ 34 নং শ্লোকত কৈছে যে মানুহ ইন্দ্ৰিয়ৰ বশৱৰ্তী হ'ব নালাগে। গীতাৰ ভগৱানে এইটো মানি ল'লে। ইন্দ্ৰিয়ৰ বশৱৰ্তী হ'লে আমি কষ্ট পাম, কাৰণ ইন্দ্ৰিয়ৰ স্বভাৱজাত অনুৰাগ আৰু বিদ্বেষ আছে। যিবিলাক অনুৰাগে আমাক কি কৰে, আমাক জীৱনত উন্নতি কৰাত বাধা দিয়ে, আৰু বিদ্বেষবিলাক বিভিন্ন লোকৰ প্ৰতি, সমাজৰ প্ৰতি বা যিবিলাক বিদ্বেষ, হিংসা হিংসি এইবিলাকে আমাক কি কৰে, আমাৰ কল্যাণৰ বাধক স্বৰূপ হৈ পৰে। গীতাৰ ভগৱানে আমাক ইমান সুন্দৰ কথা কৈছে। আমি যদি গীতাৰ ভগৱানৰ মত মানি লৈ বা তেওঁৰ শ্ৰীমতত চলি আমি জীৱনটো সুন্দৰভাৱে চলাব খোজোঁ, তেতিয়া আমি ইন্দ্ৰিয়ৰ বশৱৰ্তী হ'ব নালাগিব। সেইবাবে মই কওঁ, আজি ৰাতিপুৱা আমি সংকল্প লওঁ যে মই স্বৰাজ্য অধিকাৰী আত্মা। মই স্বৰাজ্য মানে মোৰ এই ৰাজ্যখন অধিকাৰী মইহে। মই এই ৰাজ্যখন কণ্ট্ৰল কৰিম, অৰ্থাৎ মই শাসন কৰিম, আৰু মই সুচাৰুৰূপে চলি নিজৰ জীৱনটো আৰু সুন্দৰ কৰি তুলিম। ধন্যবাদ। ওম শান্তি।